নতুন বছৰ বুলি সকলোৱে মিলিজুলি এসাঁজ খাম বুলি আমি পিকনিকলৈ ওলাই আহিছোঁ আৰু আমি আহি গ'লোঁ আমাৰ পিকনিক প্লেচ আৰু আমাৰ এটা কথা কি হ'ল জানেনে গাইছ আমাৰ আটাইবিলাক একেলগে আহিব পৰা নাই কাৰণ আমাৰ এখনেই অটো গতিকে আমাক থৈ বাকীবিলাকক আনিব গৈছে আৰু আমাৰ লগত যিখিনি চব্জি আছিলে সেইখিনি আমি এতিয়া কাটি কুটি ধুনীয়াকৈ ৰেডি কৰি আছোঁ আৰু এইফালে চাওকচোন এটা সুন্দৰ ভিউ কি ধুনীয়া লাগিছে চাই একদম মজা লাগিছে একদম নদীয়ে আৰু এইফালে আমাৰ বাকীবিলাক আহি গ'ল আৰু খুৰীয়ে ধুনীয়াকৈ মানে বুটত মানে নাৰিকল কাটি আনিছে খাই মজা লাগিল খুৰীয়ে সকলোকে এজন এজনকৈ ভগাই আছে একদম মজা লাগিছে আৰু পিকনিক বুলি ক'লে কি আৰু একদম ইটোৰ পিছত ইটো খাই থকাই কথা আৰু এইফালে আমাৰ দালি আৰু এইফালে আমাৰ বাইদেৱে ধুনীয়াকৈ চব্জি বনাই আছে আৰু এইফালে চাওক দেখিছেনে বুট খোৱা হোৱাই কি নাই আৰু এইফালে ৰবাব টেঙা কাটা চুৰু এতিয়া আৰু আজি কি জানেনে এটা কথা গাইছ আজি ইমান গৰম দিছে কি ক'ম আৰু বাম্পাৰ গৰম একদম গৰমত থাকিব পৰা নাই কিন্তু আমাৰ এটা ভাল হৈছে কি জানেনে আমি ধুনীয়াকৈ মানে গছৰ তল লৈছিলোঁ যে একদম ধুনীয়াকৈ আমি মলয়া বতাহ খাই আছোঁ আৰু একদম ধুনীয়া লাগিছে চাওকচোন একদম ভিউটো চাওক একদম মজা ভিউ আৰু এইফালে খুৰীয়ে ধুনীয়াকৈ মাছ ফ্ৰাই কৰি আছে বা খুৰীৰ হাঁহি চাওক ধুনীয়া হাঁহি দিছে আৰু এইফালে এতিয়া আমাৰ ৰেডি হৈ গ'ল টেঙা ধুনীয়াকৈ টেঙা খাম এতিয়া ৰবাব টেঙা আৰু আজি যিয়ে গৰম দিছিলে খাই একদম মজা লাগিল আৰু দেই বহুত ভাল লাগিলে আৰু এইফালে চাওক এইফালে বাইদেউজনীয়ে নাচা আৰম্ভ কৰি দিছে আৰু ফূৰ্তিতে গতিকে নতুন বছৰ বুলি ক'লে কি আৰু মানে বছৰত এবাৰ হ'লেও আমি এনেদৰে মানে ফূৰ্তি কৰিব লাগে কাৰণ আমাৰ মানে ভাল লাগে আৰু দিয়কচোন সদায়নো কিমান ঘৰতে সোমাই থাকিম ন এদিন মানে ওলাই আহিলে ভাল লাগে আৰু খুৰীজনীৰ নাচ চাওক বা খুৰী ফূৰ্তিতে ইমান ধুনীয়াকৈ নাচিছে নিজেই গম পোৱা নাই বা ইমান ধুনীয়াকৈ খুৰীয়ে নাচিব জানে বুলি গমেই পোৱা নাছিলোঁ বা চাওক কি ধুনীয়াকৈ কঁকাল ভাঙিছে বা ৰখিয়ে গ'ল মিউজিকত পূৰা ৰখি গৈছে আৰু এইফালে চাওক বাইদেউজনীয়ে আৰু কি জানেনে আমাৰ এইফালে মানে আমাৰ ভাত হৈ আছে আৰু এইফালে আমাৰ ডান্স চলি আছে কাৰণ ভাত খোৱাৰ পিছত আৰু নাচা সম্ভৱ নহয় কাৰণ কি ক'ম আৰু চবেই ভাগৰি যাব গতিকে নাগিন ডান্স চলি আছে বা মজা দেই ইমান ফূৰ্তি লাগিছে এদিনা গৈ বহুত ভাল লাগিল দেই বহুত ভাল আৰু এইফালে আমি ফটো উঠিব গৈছিলোঁ কিন্তু বাইদেউজনীয়ে মানে পানী বটলটো লৈ এনেকৈ নাছিলে আমি ফটো উঠাই নহ'ল গতিকে আমি গুচি আহিলোঁ আৰু এইফালে আমাৰ ভাত ৰেডি ধুনীয়া সকলোৱে মানে ভাত খাব লৈছে গতিকে আজিৰ ভিডিঅ'টো ইমানে আজি আমি বহুত ফূৰ্তি কৰিলোঁ বহুত ভাল লাগিল গতিকে আপোনালোকৰ এই ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব গতিকে পুনৰ ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই